জীৱন এক অনুপম যাত্ৰা। কথা কজ হেমন্ত, পাঠ গায়ত্ৰী দাস। উপজীৱৰ পৰা মাথো আশাৰ দ্বীপ দিঠকত পৰিণত কৰাৰ হাবিয়াস। মাথো জীৱনৰ লক্ষ্যবিন্দুৰ ফালে অবিৰত যাত্ৰা। কত যেন কবাল ঢৌৰ ভয়ানক সংঘৰ্ষ। জীৱনৰ লক্ষ্য সাধনা হৈ ৰয় সৰল। এতিয়া কিয় ৰৈ গ'লো থমকি? এটি লক্ষ্যৰ বিফলতাৰ ধ্বনিয়ে কৰি তুলিছে সৰ্বশৰীৰ জঠৰ। উচপ খাই উঠো কিয়? নোৱাৰো হয় অনুভৱ। এয়া যেন মোৰ বিফলতাৰ প্ৰথম চিহ্ন। জীৱনে সোঁৱৰাই, য'তেই বিফলতা তাতেই পুনৰ আৰম্ভণি। আহা আমি বিফলতাৰ কলা ডাৱৰ ভেদি সফলতাৰ পথত আগুৱাই যাওঁ।